ল'ৰাটোৱে বা কিবা খাইছেনে নাই, সি বা বাচি আছেনে নাই। নাই মই এনেকৈ বহি থাকিলে নহ'ব, কিবা এটা কৰিব লাগিব। আপোনাৰ ল'ৰাটো হেৰুৱা কেইদিনমান হ'ল? আমি আপোনাক সহায় কৰিবলৈ আহিছোঁ। সেইদিনাখন যি হৈছিল ঘটনাটো আমাক সম্পূৰ্ণভাৱে বুজাই কওক। আমি আপোনাক যিখিনি পাৰোঁ সহায় কৰি যাম, নহয় জানো? আপুনি টেনশ্যন নল'ব, আমি আপোনাক সহায় কৰি যাম। আমাৰ ওপৰত ভৰসা কৰক। শুনক, কালি দিনটো ঠিকে আছিল। ৰাতিপুৱা সি স্কুলত যাবলৈ ওলাল, ময়ো তাক থ'ব যাবলৈ ওলালোঁ। সেইদিনাখন আমাৰ অলপ দেৰি হৈছিল, কাৰণ আমি ৰাতিপুৱা শুই উঠোঁতে সি মোক মাতিছিল। গৈছোঁ ৰ'বা, তোমাৰ হ'লনে? সি দেখোন টাইডাল এৰি গৈছে। চাওঁ টাইডাল পিন্ধাই দিওঁ, আজি বহুত দেৰি হ'ল। মা বহুত দেৰি হৈছে কিন্তু ব'লা ব'লা চাওঁ মই পিন্ধাই দিওঁ জোতাযোৰ। সিদিনাখন তাক থ'ব গ'লোঁ আৰু ঘূৰিও আহিলোঁ। দেৰি হোৱাৰ বাবে টিফিনটো এৰি গ'ল আৰু ময়ো দিব পাহৰি গ'লোঁ। বাবুৱে দেখোন টিফিনটো নিনিলেই। ৰাতিপুৱা একেটা খাই নগ'ল, এতিয়া তাৰ ভোকেই লাগিব। সময় বা কিমান হ'ল? 2 ঘণ্টা আছে দেখোন আৰু। মা আহিলো মই, দৰজা খোলা। তুমি আহিয়ে পালা দেখোন। সোনকালে আহি পালা যে? আজি সোনকালে ছুটি হৈছে। বহাচোন, আজি কিয় সোনকালে আহিলা? ছুটি সোনকালে দিছিল, এক্সাম আছিল। হয় নেকি? ড্ৰেছযোৰা খোলাচোন। হ'ব মা, মোৰ ভোক লাগিছে। মই ভাত বাৰু কৰি দিবা। ভাৰ্গৱৰ বহুত ধুনীয়া, তাহাৰ টিভিও আছে। কিবা স্কুলৰ পৰা আহিছে নে নাই? সোনকালে যাওঁ। ভাৰ্গৱ, আমি মহাভাৰত চাব আহিছো। সি মাত্ৰ আহি পাইছে, তহঁতে ঘৰত যাচোন। হয় নেকি? সন্ধিয়া আহিম, যাওঁ দিয়া খুৰী। যোৱা। সিহঁতে আমাৰ ঘৰৰ পৰা যোৱাৰ পিছত তাৰ বন্ধুজনক কোনোবাই হত্যা কৰিলে। কি হৈছে ইয়াতে? কি হ'ল? কোনে মাৰিলে ইয়াক? মিষ্টাৰ ৰয়, ৰিপৰ্টটো লিখি লোৱাচোন। হ'ব কলিতা। ল'ৰাটোৰ অৱস্থা বহুত বেয়া। পেটত চৰি মাৰিছে। কলিতা, এম্বুলেন্সক ফোন কৰা। তাৰ নেক্সট দিনা আমি আলহী ঘৰলৈ যাব ওলাইছিলোঁ। হঠাৎ এজন ল'ৰা আহি বাবাক লৈ গ'ল।
আৰে কি কৰা কোন তুমি কি লাগে তোমাক মোক তাক লৈ গ'ল তাক লৈ যোৱাৰ পিছত এদিন হঠাৎ ফোন আহিল চুপ থাক তোৰ মাই ফোন নাম্বাৰ মনত আছে নাই আছে ফোন নাম্বাৰ ক 60098721 হেল্ল' আপোনাৰ ল'ৰাৰ লগত কথা পাতক মা মোক নিবা মোৰ মস্ত ভয় লাগি আছে সোনকালতে আহা মা টকা পইচা সোণা গহনা আপোনাৰ যি আছে গোটেই লৈ আহক আপোনাৰ যদি ল'ৰাক লাগে পুলিচৰ সহায় নল'ব চিআইডিক নজনাব পইচা লৈ আনক আপোনাৰ ল'ৰালৈ যাওক শুনক আমি আপোনাৰ পিছে পিছে যাই আছোঁ আপুনি আগে আগে যাই থাকক আমি যি কওঁ তাকেই কৰিব আৰু কল কৰিছিল নেকি আপোনাক আপুনি যাওক আমি পিছে পিছে যাই আছোঁ বলক আপুনি চিন্তা নকৰিব আমি আপোনাৰ পিছে পিছে যাই আছোঁ আপুনি তাতে যাই থাকক কলিতা আগুৱাই যাওক কিনি আন থ আপুনিতো একো চাউল কৰি অহা নাই লৈ যাওক আপোনাৰ ল'ৰা বাবা ভালে আছা না তুমি চব ঠিকে থাকে আছেতো আছে চব যাব পাৰে এতিয়া কৈছা নে কোৱা নাই বেয়া কামখিনি কৰিবলৈ হ'লে ভয় নালাগে এতিয়া কৈছা নে কোৱা নাই কিয় কিডনেপ কৰিছা মই আগতে মালখোৱা আছিলোঁ কিয় কিয় সৰু ল'ৰাটোক কিডনেপ কৰিছিল এতিয়া মোৰ টকাৰ প্ৰয়োজন মই সেইকাৰণে কিডনেপ কৰিছিলোঁ অপৰাধ কৰিছা যেতিয়া শাস্তি পাবাই 7 বছৰ বন্দী হৈ থাকা কলিতা বলক নমস্কাৰ বন্ধুসকল আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যদি আপোনালোকে আমাৰ ভিডিঅ'টি নতুনকৈ চাইছে বা আমাৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ